মই লোকেল মুৰ্গীৰ এটা সাধাৰণভাৱে বনোৱা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ ইয়াতে তেজপাত, দুখিলা, জিৰা ধনিয়াৰ ঘৰতে গুড়া কৰি লোৱা জিৰা ধনিয়াৰ পাউডাৰ আধা চামুচ, আৰু ই পেকেট গৰম মছলা থেতেলিয়াই দি দিম, আৰু আদা, নহৰু আৰু শুকান জলকীয়াৰ ঘৰত বনাই লোৱা এচামুচ পেষ্ট। আৰু এইটো মোৰ ইউটিউব চেনেলত বিনা পানী পাকঘৰ চেনেলৰ এয়া মোৰ দ্বিতীয়টো ভিডিঅ' হয়। আশা কৰোঁ সকলোৱে আদৰি লৈ যায়। ধন্যবাদ। এয়া মই ধুই লৈছোঁ। এইখিনি মই এতিয়া অতি সাধাৰণভাৱে বনাম, অতি চিম্পুল। তাৰ বাবে লৈছোঁ মই মিঠাতেল। এয়া জোখমতে মিঠাতেল দিম। এয়া জোখমতে মই মিঠাতেল দিছোঁ। এয়া মাংসত মই অলপ নিমখ দিছোঁ। নিমখ জোখমতে দিম, জোখমতে দি লৈছোঁ। তাৰপিছত এয়া দিম পিঁয়াজ। এয়া দিলোঁ মই পিঁয়াজ। তাৰপিছত দিম ধনিয়াৰ গুড়ি অলপ, ধনিয়া জিৰাৰ গুড়ি অলপ দিছোঁ। তাৰপিছত আদা নহৰু জলকীয়াৰ পেষ্ট অলপ দি দিছোঁ। তাৰপিছত এয়া মিঠাতেল অলপ দি এইখিনি ভালদৰে সানি ল'ম। এয়া সানি লৈছোঁ। এয়া ভালদৰে সানি লৈছোঁ। ভালদৰে সানি লৈছোঁ। সানি ল'ম। তাৰপিছত 5 মিনিটমান এনেদৰে থৈ দিম। জোখমতে কেৰাহীত মিঠাতেল দি লৈছোঁ। এতিয়া ইয়াত দিম মই দুখিলা তেজপাত, তাৰপিছত দিম মই পিঁয়াজ, কাটি ৰখা পিঁয়াজ। অতি চিম্পুল, সাধাৰণভাৱে বনাম, লোকেল মুৰ্গীৰ হয়। ইয়াৰ ৰঙচুৱা হৈ গৈছে পিঁয়াজ। এতিয়া মই ইয়াত মাংসখিনি দি দিম। এয়া মাংস দি দিলোঁ। এয়া মই এতিয়া হাই ফ্লেমত 5 মিনিট ভাজি ল'ম। অতি সাধাৰণভাৱে বনোৱা লোকেল মুৰ্গীৰ ৰেচিপি হয়। সকলোৱে বনাব জানে, কিন্তু যিসকলে মানে নতুনকৈ বনাবলৈ লৈছে তেওঁলোকৰ বাবে এতিয়া মই জুইটো অলপ কমাই ঢাকনি মাৰি দিম। 5 মিনিট এনেদৰে সিজিবলৈ দিম। এতিয়া ঢাকনিখন এৰুৱাই এয়া আদা নহৰুৰ পেষ্ট অলপ আকৌ দি দিম। আদা নহৰু অলপ দি দিলোঁ। আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট, জলকীয়াৰ পেষ্ট অলপ দি দিলোঁ। তাৰপিছত আকৌ লৰাই দিম। এতিয়া আকৌ ঢাকনিখন লগাই দিম। এতিয়া ঢাকনিখন এৰুৱাই দিম। অতি সহজ পদ্ধতিত বনোৱা লোকেল মুৰ্গীৰ ৰেচিপি। ঢাকনিখন এৰুৱাই দিম। লৰাই দিম।
এতিয়া মই ইয়াতে কাটি ৰখা ডাঙৰকৈ কাটি ৰখা 4 পিচ আলু মই ইয়াত দি দিম। তাৰপিছত অকণমান লৰাই আকৌ ঢাকনি মাৰি দিম। পাঁচ মিনিটৰ বাবে ঢাকনিখন লগাই দিম। এতিয়া কম ফ্লেমত মই সিজিবলৈ দিম মাংসটো। এতিয়া আকৌ এবাৰ চাই ল'ম কি হ'ল। তেল বিৰিঙি আহিছে। প্ৰায় হৈছে, আৰু 5 মিনিটমান সিজিবলৈ দিম। এতিয়া 5 মিনিট আকৌ ঢাকি দিলোঁ। এয়া ঢাকনি খুলি দিছোঁ। টোটেল মই 15 মিনিট ভাজি ল'লোঁ। এই 15 মিনিটৰ পিছত এতিয়া মই ইয়াত গৰম পানী দি দিম। এয়া টোটেল 15 মিনিট মই ভাজি ল'লোঁ। ইয়াত এতিয়া মই গৰম পানী অলপ দি দিম। এয়া মই উতলাই লোৱা গৰম পানী দি দিলোঁ। কোনোবাই যদি জল খায় পানী বেছিকৈ দিব পাৰে। কিন্তু মই ইমানটোৱে দিলোঁ, মই বেছি জল নাৰাখোঁ। সেয়ে মই প্ৰায় 3 গিলাচ পানী দি দিলোঁ, গৰম পানী। এতিয়া আকৌ হাই ফ্লেমত মই আকৌ 5 মিনিট ৰখাই দিম। এয়া হাই ফ্লেমত 5 মিনিট মই সিজিবলৈ দিলোঁ। এতিয়া মই মিডিয়াম ফ্লেমত আকৌ 5 মিনিট ৰখাই দিম। মই মিডিয়াম ফ্লেমত দিম। কালাৰটো মোৰ বেছি ভাল হোৱা নাই, যিহেতু মই ইয়াত ৰেড চিলি পাউডাৰ দিয়া নাই। এয়া মিডিয়াম ফ্লেমত মই 5 মিনিট সিদ্ধ হ'বলৈ দিলোঁ। এতিয়া মাংসৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া নমাই দিম। এতিয়া হৈ গৈছে। এতিয়া মই ইয়াত গৰম মছলা অলপ দিম। এয়া নিজে খুন্দি ৰখা গৰম মছলা এয়া মই অলপ দি দিছোঁ। এয়া গৰম মছলা দি আকৌ মই 2 মিনিট হ'বলৈ দিম। এয়া মুৰ্গীৰ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা কৰিব। ধন্যবাদ।